স্যার মহারাজৰ অৱস্থা খুব এটা ভাল নহয়। আপোনাক এতিয়াই মাতিছে, এটা গুৰুত্বপূৰ্ণ কথা ক'ব। ঠিক আছে মই এতিয়াই গৈছোঁ। মহাৰাজ, আপুনি বোলে মোক মাতিছে? তুমিতো জানাই মোৰ শাৰীৰিক অৱস্থা খুব এটা ভাল নহয়। কেইদিন বাৰু জীয়াই থাকোঁ তাৰো কোনো ঠিক নাই। তোমাক কিছুমান গুৰুত্বপূৰ্ণ দিক নিৰ্দেশনা দি যাব খোজোঁ। ঠিক আছে মহাৰাজ। শুনা, মোৰ মৃত্যুৰ পিছত তোমালোকে মোৰ 3টা ইচ্ছা পূৰণ কৰিবা। ঠিক আছে মহাৰাজ, কিন্তু আপোনাৰ সেই 3টা ইচ্ছা কি? সেইটো কোৱাৰ বাবেইতো তোমাক মাতি আনিছোঁ। শুনা তেনেহ'লে। মোৰ প্ৰথম ইচ্ছা হ'ল মোৰ মৃত্যুৰ পিছত মোৰ কফিনটো ডাক্তৰসকলে বহন কৰি লৈ যাব। মোৰ দ্বিতীয় ইচ্ছা হ'ল মোৰ কফিন যিটো ৰাস্তাৰে কবৰস্থানলৈ লৈ যোৱা হ'ব, সেই ৰাস্তাত যিমান মই সোণ ৰূপ সঞ্চয় কৰি ৰাখিছোঁ সকলোবোৰ ছটিয়াই দিবা। আৰু মোৰ শেষ ইচ্ছা হ'ল কফিনত তুলি যেতিয়া মোক লৈ যাবা, মোৰ হাত দুখন বাহিৰত ওলাই ৰাখিবা। মহাৰাজ, এনেকুৱা ইচ্ছা মানুহৰ হয় বুলি মই জীৱনত শুনা নাই। আপুনি মোক ক'বনে এনেকুৱা ব্যতিক্ৰমধৰ্মী ইচ্ছাৰ কাৰণ কি? জীৱিত অৱস্থাত মই আছিলোঁ মহাপৰাক্ৰমশালী বীৰ আলেকজেণ্ডাৰ। মোৰ ভয়ত গোটেই বিশ্ব থৰথৰাই কঁপিছে। মৃত্যুৰ সময়ত মই মানৱ জাতিৰ বাবে কিছু শিক্ষা ৰাখি যাব খোজোঁ। সেইটো বুজি পালোঁ মহাৰাজ, কিন্তু এইবোৰৰ মাধ্যমেৰে মানুহে কেনেকৈ শিক্ষা পাব? শুনা তেনেহ'লে, মোৰ কফিন ডাক্তৰক এই কাৰণেই বহন কৰিবলৈ কৈছোঁ যাতে মানুহে বুজিব পাৰে ডাক্তৰৰ কোনো ক্ষমতা নাই মানুহক বচাবলৈ। তেওঁলোকে হয়তো কিছুমান ৰোগৰ চিকিৎসাহে কৰিব পাৰে, কিন্তু মানুহক মৃত্যুৰ হাতৰ পৰা বচোৱাৰ কোনো ক্ষমতা কোনো ডাক্তৰৰ নাই। মহাৰাজ, আৰু দ্বিতীয় শিক্ষণীয় বিষয়টো কি? দ্বিতীয় শিক্ষণীয় বিষয়টো হৈছে কবৰস্থানলৈ লৈ যোৱা ৰাস্তাত সোণ ৰূপ এইকাৰণেই ছটিয়াই দিব কৈছোঁ যাতে সকলো মানুহে মৃত্যুৰ আগত তেওঁৰ সকলো ধন সাধাৰণ মানুহৰ কল্যাণৰ বাবে ব্যয় কৰে। বাহ, বহুত ধুনীয়া ইচ্ছা আপোনাৰ মহাৰাজ। তৃতীয় ইচ্ছাৰ মহত্বটো ক'বনে মহাৰাজ? নিশ্চয়, কফিনৰ বাহিৰত মোৰ হাত উলিয়াই ৰাখিব কৈছোঁ এইকাৰণেই যাতে মানুহে মোৰ খালী হাত দেখি বুজিব পাৰে যে আলেকজাণ্ডাৰৰ দৰে মহাবীৰো খালী হাত লৈ এই পৃথিৱীৰ পৰা গুচি গৈ আছে। ৰাজ্য, সম্পদ, যশ, খেতি এইবোৰ পোৱাৰ বাবে গোটেই জীৱন ব্যয় কৰিছোঁ, কিন্তু মৃত্যুৰ সময়ত একো লৈ যাব পৰা নাই। ইয়াৰ পৰা মানুহৰ শিক্ষণীয় বিষয় হৈছে গোটেই জীৱন ধন সম্পদৰ পিছে পিছে দৌৰি ফুৰা কেৱল মাত্ৰ সময়ৰ অপচয়। বাহ মহাৰাজ বাহ, অসাধাৰণ শিক্ষা। আপুনি জীৱিত অৱস্থাতো মানুহক শিক্ষা দি গৈছে, আৰু মৃত্যুৰ মাধ্যমেৰেও যে মানুহ শিক্ষা দিব পৰা যায়, এইটো বোধ হয় কেৱল মাত্ৰ আপোনাৰ পক্ষেই সম্ভৱ। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, এই ভিডিঅ'টোত যদি কিঞ্চিত পৰিমাণেও শিক্ষণীয় বিষয় থাকে আৰু এনেকুৱা ভিডিঅ' দেখি কাৰো মনত যদি বিন্দু পৰিমাণেও পজিটিভ পৰিৱৰ্তন আহে, তেন্তে ভিডিঅ' বনোৱাৰ পৰিশ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। সন্মানীয় দৰ্শক মণ্ডলী, আপোনাৰ যদি অনুভৱ হয় এনেকুৱা ভিডিঅ' অইন কোনোবাই দেখিলে তেওঁৰ মন মগজুত অলপ হ'লেও পৰিৱৰ্তন আহিব পাৰে, তেন্তে অনুগ্ৰহ কৰি তেওঁৰ ওচৰলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক জনাইছোঁ অন্তৰৰ অন্তঃস্থলৰ পৰা ধন্যবাদ।